নমস্কাৰ, আপোনালোকে চাই আছে স্বাস্থ্য আৰু স্বাৱলম্বিতাৰ ওপৰত আলোচিত এক ইউটিউব চেনেল হেল্থ এণ্ড ৱেল্থ। আপুনি বাৰু প্ৰাইভেট জব কৰি আছে নেকি? প্ৰাইভেট জব কৰি দৈনিক টাৰ্গেটবোৰ পূৰণ কৰিব নোৱাৰি বছৰ গালি খাই খাই জীৱন অতিবাহিত কৰিছে নেকি? নিজৰ সময়কণো পৰিয়ালক দিব খুজিও দিব পৰা নাই নেকি? যদি তেনেকুৱা এক সমস্যাৰ মাজেৰে জৰ্জৰিত হৈ আপুনি আপোনাৰ জীৱন অতিবাহিত কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনাৰ এক আশাৰ ৰেঙনি হ'ব পাৰে। কিয়নো আজি মই আপোনালোকক তেনেকুৱা এজন ব্যক্তিৰ বিষয়ে ভিডিঅ' এটি দেখুৱাব বিচাৰিছোঁ, যিজন ব্যক্তিয়ে বহু বছৰ ধৰি এটা প্ৰাইভেট জব কৰি আছিলে আৰু সেই প্ৰাইভেট জব কৰি তেখেতে নিজৰ প্ৰয়োজনখিনি পূৰাব পৰা নাছিলে, পৰিয়ালক সময় দিব পৰা নাছিলে। কিন্তু তেখেতে আইডিয়েল ৱে মাৰ্কেটিং প্ৰাইভেট কোম্পানী নামৰ এক নেটৱৰ্ক কোম্পানীত পিছত জইন কৰি নিজৰ জীৱন সলনি কৰিলে। কি ধৰণে তেখেতৰ জীৱন সলনি হ'ল, আহক তেখেতৰ মুখেৰে আমি গোটেই কথাখিনি শুনি লওঁ। নমস্কাৰ, মোৰ নাম হৈছে ৰাজীৱ শৰ্মা। মোৰ ঘৰ হৈছে বিজয়নগৰত। মই বৰ্তমান ঘৰতে আছোঁ। আশা কৰোঁ আপোনালোক সকলো ঘৰতে আছে। আজি মই যিটো কোম্পানীত কাম কৰি আছোঁ সেইটো কোম্পানীৰ নাম হৈছে আইডিয়েল ৱে মাৰ্কেটিং প্ৰাইভেট লিমিটেড। ইয়াৰ আগতে মই যিটো কোম্পানীত কাম কৰিছিলোঁ সেইটো কোম্পানীৰ নাম হৈছে ইনটেক্স টেকন'লজি ইণ্ডিয়া প্ৰাইভেট লিমিটেড, যিটো মই মোবাইল ডিভিজনত কাম কৰিছিলোঁ। টোটেল মোৰ প্ৰাইভেট কোম্পানীত 18 ইয়াৰ্ছৰ জাৰ্ণি। আজি 18 বছৰ কাম কৰি মই যিটো শিকিলোঁ তাৰে ওপৰত মই এই ভিডিঅ'টো বনালোঁ যে প্ৰাইভেট কোম্পানী আৰু নেটৱৰ্কিং কোম্পানীৰ মাজত কিছু মই পাৰ্থক্য দেখিবলৈ পাইছোঁ। প্ৰাইভেট কোম্পানীত কি হয়, আমি মাহৰ আৰম্ভণিতে এটা ৰিভিউ মিট হয় আৰু ৰিভিউ মিটত আমাক বছবিলাকে আমাৰ টাৰ্গেটটো আমাক ছেট কৰি দিয়ে। আমি সেইটো টাৰ্গেটটো মাহৰ এণ্ডত আমি ফুলফিল কৰিব লাগে। তো এইটো টাৰ্গেটটো আমি ফুলফিল নকৰিলে আমাৰ ইনচেণ্টিভ নাহিব, আৰু 2 মাহ 3 মাহ যদি আমি ফুলফিল কৰিব নোৱাৰোঁ আমাৰ টাৰ্গেট, আমাক চাকৰিৰ পৰা ওলাই দিয়া হয়। তেনেকুৱা স্থলত আমি কাম কৰিবই লাগিব, যে আমাৰ এনেকুৱা প্ৰেছাৰ হৈ যায় যে আমি কাম কৰিবই লাগিব। আমাৰ ডে ৱাইজ টাৰ্গেট থাকে, ৰাতিপুৱা এটা টাৰ্গেট ছেট থাকে, ইভিনিং টাৰ্গেটটো ফুলফিল কৰিব লাগে। আৰু ইভিনিং যদি টাৰ্গেটটো আমি কৰিব নোৱাৰোঁ, তেতিয়া টাৰ্গেটটো আমাৰ কেৰি ফৰৱাৰ্ড হৈ যায়। কেৰি ফৰৱাৰ্ড হৈ আমি নেক্সট ডে আমি সেইটো টাৰ্গেটটো লগত যোগ হৈ টাৰ্গেটটো আৰু বিশাল হৈ যায়। সেই টাৰ্গেটটো আমি ফুলফিল কৰিবই লাগে। কেনেকৈ কৰোঁ এইটো নিজৰ কথা। আমি ৰাতিপুৱা যদি আমি 9টা বজাত যাব লাগে, সেইটো আমি ৰাতিপুৱা 6টা বজাত গৈ পেলাই ৰাতি 8টা বজাত 9টা বজালৈকে আমি গৈ পেলাই আমি কামটো কৰিবলগীয়া হয়। কিহৰ কাৰণে? যে আমি চাকৰিটো বচাবলগীয়া পৰিস্থিতি হয়। সেইটোৰ কাৰণে আমি কাম কৰোঁ। তো নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত কি হয়, আমাৰ কোনো টাৰ্গেট নাথাকে, আমাৰ কোনো বছ নাথাকে, আমাৰ কোনো প্ৰেছাৰ নাথাকে। মোৰ ক্ষেত্ৰত কি হৈছিলে, মই যেতিয়া এই কোম্পানীটোত ষ্টাৰ্ট কৰোঁ, ফুল টাইম কৰা ষ্টাৰ্ট কৰোঁ, তেতিয়া মোক এই কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ MD ছাৰ, ডাইৰেক্টৰ ছাৰ মিষ্টাৰ উমেশ কুমাৰ পাণ্ডে, তেখেতে মোক কৈছিলে যে ইয়াতে ফুল টাইম কৰা ষ্টাৰ্ট কৰা, ইয়াতে বহুত আৰ্নিং কৰিব পাৰিবা। মই তেতিয়া ছাৰক কৈছিলোঁ যে ছাৰ, যদি মই ইয়াতে ফুল টাইম কৰোঁ তেতিয়া মোৰ পৰিয়ালৰ অৱস্থা কি হ'ব? মই যিটো চেলাৰী পাই আছোঁ সেইটো চেলাৰী দি মই ঘৰখন চলাই আছোঁ, আৰু যদি মোৰ কিবা কাৰণত চেলাৰীটো অহা বন্ধ হৈ যায় তেতিয়া মই কেনেকৈ চলিম? আৰু যদি মোৰ পে আউট ইয়াতকৈ আইডিয়েল ৱে মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ জৰিয়তে যিটো পে আউট আমাৰ আহে, সেইটো পে আউটটো যদি মোৰ চেলাৰীতকৈ কম আহে, তেতিয়া মই ঘৰখন কেনেকৈ চলাম? তো ছাৰে এটা কথা কৈছিলে, যদি মোৰ চেলাৰী, মোৰ পে আউট কম আহে, তেতিয়াহ'লে মোৰ পকেটৰ পৰা যিমান টকা কম আহিছে সিমান টকা মোৰ পকেটৰ পৰা মোৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি দিব। এইটো কমিটমেণ্ট আছিলে ছাৰৰ। তো ছাৰক মই সেইদিনাই ডান বুলি কৈছিলোঁ, আৰু সেইদিনাই মই কাম কৰা ষ্টাৰ্ট কৰিছোঁ। যেনেকৈ মই কাম কৰোঁ
প্ৰাইভেট কোম্পানীত মই যেনেকৈ কাম কৰি আছোঁ, ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 10টা বজালৈকে, ৰাতি 8টা বজালৈকে যেনেকৈ মই কাম কৰি আছিলোঁ, সেই ছেইম ষ্টাইলত মই ইয়াতেও কাম কৰা ষ্টাৰ্ট কৰিলোঁ। মই যেতিয়া তেনেকৈ কাম কৰা ষ্টাৰ্ট কৰিলোঁ, মই ইয়াতে 2 মাহ কাম কৰি, আপোনালোকে বিলিভ নকৰিব, মই 2 মাহ কাম কৰি ইয়াতে তাতকৈ বেছি আৰ্নিং কৰিলোঁ। আজি 18 ইয়াৰ্ছৰ জাৰ্ণিত মই যিটো চেলাৰী পাই আছিলোঁ, তাতকৈ 5,000 মান বেছি পালোঁ। তাৰপিছত লাহে 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 মই ফুল টাইম কৰা যেতিয়া ষ্টাৰ্ট কৰিলোঁ, দিন গৈ আছে আৰু মোৰ ইনক্ৰিমেণ্ট বাঢ়ি গৈ আছে। মই 2 বছৰৰ ভিতৰত আজি 10 টাইমছ মাল্টিপল কৰিব পাৰিছোঁ মোৰ আৰ্নিংটো। আপোনালোকে বিলিভ নকৰিব। তো এনেকুৱা এটা প্লেটফৰ্ম মানুহবিলাকে কেতিয়াও বুজি নাচায় যে ইয়াতে এনেকুৱা এটা অপৰচুনিটি আছে। চাকৰিৰ পিছত দৌৰি আছে, চাকৰিৰ পিছত ইমান টৰ্চাৰ সহ্য কৰি আছে, ইমান টৰ্চাৰৰ মাজত জীয়াই আছে, ফেমিলিৰ লগত টাইম দিবলৈ টাইম নাপায়, কোনো এটা ফেমিলিৰ প্ৰব্লেম শুনিবলৈ সময় নাই। তো তেনেকুৱা মানুহ এটা জীয়াই থাকিব পাৰে জানো? ময়ো তেনেকুৱাকৈ জীয়াই আছিলোঁ। কিন্তু মোক এই কোম্পানীৰ ডাইৰেক্টৰ ছাৰ, মই অলপ আগতে যিজন ছাৰৰ নাম লৈছিলোঁ, মিষ্টাৰ উমেশ কুমাৰ পাণ্ডে আৰু মিষ্টাৰ দীপজ্যোতি দাস, মোৰ যিজন গ্ৰেট আপলাইন, তেখেতে মোক উদ্ধাৰ কৰি দিলে। তো সেইটোৰ কাৰণে মই সকলোকে কৈ আছোঁ যে আপোনালোকে আহক, আপোনালোকে আইডিওলাই মাৰ্কেটিঙৰ লগত কাম কৰক, বহুত মানুহ লগ পাব, বহুত মানুহৰ সপোন সলনি কৰিব পাৰিব। মই যেনেকৈ মোৰ লগতে মইতো আৰ্নিং কৰিছোঁ, মই 1000জনৰ আজি আৰ্নিং চ'ৰ্চ যিটো 5,000 আছিলে মান্থলি উপাৰ্জন, সেইটো মই 50,000 1 লাখলৈকে লৈ যাব পাৰিছোঁ। আপোনালোকে আহক, আপোনালোকেও তেনেকুৱা 1000জন মানুহৰ সপোনবিলাক পূৰ কৰক, নিজৰ সপোনৰ লগতে 1000জনৰ সপোন পূৰ হ'ব। তো থেংক ইউ, বেছি নকওঁ, আপোনালোকে আহক, আপোনালোকৰ লগত আমি কাম কৰোঁ। নিজৰ যি কাম কৰি আছে সেইটো কামটো কৰিও এইটো কামটো কৰিব পাৰে, মাত্ৰ আপোনালোকৰ ইচ্ছা লাগিব। নিজৰ ইচ্ছা যেতিয়া থাকিব, কাম নিশ্চয় হ'ব। থেংক ইউ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব, যাতে ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনাৰ মোবাইলত খুব সুন্দৰভাৱে উপলব্ধ হয়। ধন্যবাদ।